ইতিমধ্যে কোকৰাঝাৰ আৰু চিৰাং আৰু বাক্সাত এই আঁচনিটো ৰূপায়ণ কৰা ফাৰ্ষ্ট ফেজটো ৰূপায়ণ কৰা হৈছে। আজি কোকৰাঝাৰ আৰু ওদালগুৰিত কোকৰাঝাৰত আজি মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আহিছে আৰু ওদালগুৰিত আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা বাইদেউ আৰু কেবিনেট মন্ত্ৰী উৰ্খাও গৰা ব্ৰহ্ম তেখেতসকলে গৈছে। এই আঁচনিৰ দ্বাৰা কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 19,000 পৰিয়ালে সকাহ পাব। 19,000 আমাৰ বাইদেউসকলে মহিলাসকলে সকাহ পাব আৰু আজি 5,000ক ইয়াত চেক ডিষ্ট্ৰিবিউট কৰা হৈছে। বিশেষভাৱে আমি শলাগ ল'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতে দুখীয়াসকলৰ দুৰ্যোগৰ কথা ইমান হাৰ্ডলি লৈছে কি তেখেতে যিকোনো বিনিময়ত এই মহিলাসকলৰ এই যে মাইক্ৰ' ফাইনেন্স যিটো লোন আছিলে এইটো সকাহ দিয়াৰ কাৰণে এইটো বহুখিনি ছাপৰ্ট দিয়াৰ কাৰণে যিটো আঁচনি ল'লে ইয়াৰ কাৰণে আমি শলাগ ল'ব লাগিব। আৰু অসমত যোৱা 5টা বছৰ বিজেপি চৰকাৰ গ'ল আৰু এতিয়া নতুনকৈ আৰম্ভ হৈছে। এইখিনি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰুণোদয় আঁচনিৰ পৰা যিবিলাক আঁচনি আজি লৈ আছে সেইটো ৰাস্তা দলং ব্ৰিজ বিল্ডিং বনোৱাৰ পৰা বেলেগ এটা যিটো পাৰ্ট ৰাইজে ফিল কৰি আছিলে কি দুখীয়া মানুহ সকাহ দিবৰ কাৰণে কি কাম কৰিব, যে চাউল পাইছে কিবা এটা সুবিধা পাইছে এইখিনি ঠিকেই আছে। ইয়াতকৈ আৰু মানে মানুহৰ যিটো লাইভলিহুডটো ঠিক কৰাৰ কাৰণে কেনেকৈ ধৰণৰ চৰকাৰে আঁচনি ল'ব। গতিকে মই আজি উপলব্ধি কৰিছোঁ যে পৰিৱৰ্তনটো এইটোৱে হয় কি আজি যিসকলে মাহৰ মূৰত ইমানেই মূৰ কামৰণি দুখীয়াবিলাকৰ যে কেনেকৈ মাইক্ৰ' ফাইনেন্সৰ লোন পৰিশোধ কৰিম, কিবা ক্ষুদ্ৰ কাম কৰিম বুলি পইচাবিলাক লৈছিলে কিন্তু পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে ঘৰত কাজিয়া পেচাল হয়, বহুত অশান্তি হয় আৰু সেইখিনি সকাহ দিয়াৰ কাৰণে আজি বহুতখিনি পৰিয়াল লাখ লাখ পৰিয়ালে আজি শান্তিত থাকিব পৰা হ'ব আৰু পৰৱৰ্তী সময়ত নিজৰ জীৱিকাৰ যিটো পথ সেইটো সকলো ভালকৈ চিন্তা কৰিব পৰা এটা পৰিৱেশ আহিব। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলে যে যিমান অসমৰ দুখীয়া বাইদেউ ভণ্টিহঁত আছে মাইক্ৰ' ফাইনেন্সত ঋণ লৈছে, ক'ভিড মহামাৰীৰ সময়ত বিপদত পৰি ঋণটো ঘূৰাব পৰা নাই আৰু মাইক্ৰ' ফাইনেন্স কোম্পানীৰ এজেণ্টবোৰে বহুত কষ্ট আমাৰ বাইদেউ আৰু ভণ্টিহঁতক দি আছিলে। তেতিয়া তেখেতে ঘোষণা কৰিছিলে আকৌ চৰকাৰত আহিলে এই যন্ত্ৰণাৰ পৰা মাইক্ৰ' ফাইনেন্স যন্ত্ৰণাৰ পৰা দুখীয়া বাইদেউ আৰু ভণ্টিহঁতক মুক্ত কৰি দিব। আৰু আজি এই কাৰ্যসূচীটো তেখেতে দিয়া প্ৰতিশ্ৰুতিৰ সফল ৰূপায়ণ বুলি ক'ব লাগিব। 19,112জন বেনিফিচিয়াৰীক ইয়াৰ দ্বাৰা আমি ঋণমুক্ত কৰিলোঁ। 5,000জনক ইয়াতে দিয়া হ'ব, বাকী ব্লকে প্ৰগ্ৰাম কৰি গোটেই আঁচনিটো দিয়া হ'ব। প্ৰিডিকশ্যনটো দিব নোৱাৰি নহয়। ডেইলিয়ে কৈ আছোঁ একেটা কথা ডেইলি সুধি থাকিলে কি লাভ আছে, এইটো নেদেখাই নহয়, চবেই জানে যে অসমৰ মানুহে বৃদ্ধি হৈছে আৰু এইটো এটা ডাঙৰ কাৰণটো হ'ল পেট্ৰলিয়াম প্ৰডাক্টছৰ যিটো দাম ইণ্টাৰনেশ্যনেল মাৰ্কেটত গোটেই দুনিয়াত পেট্ৰলৰ দাম যেতিয়া বঢ়ি গ'ল আৰু আমিতো আমাৰ নিজৰ উৎপাদন বেছি নহয় ভাৰতবৰ্ষত, আমি বহুত তেল প্ৰায় 80%ৰো অধিক তেল বাহিৰৰ পৰা আনিব লাগে। এতিয়া কিনা বস্তুৰ দামে বাঢ়িলে এইকাৰণে অলপ দাম বাঢ়ি আছে, কিন্তু মই ভাবোঁ যে যেতিয়া যুদ্ধটো বন্ধ হ'ব তেলৰ ক্ৰুড অইলৰ দাম কমিব, অসম মানে ভাৰতবৰ্ষ আৰু অসমতো তেলৰ দামটো কমিছে, নাই বাঢ়া নহয়। আমি কনচাৰ্ণ হৈ আছোঁ আৰু মূল্য বৃদ্ধিটো কেনেকৈ বন্ধ হ'ব পাৰে, চাগে নতুন ফচল আহিলে অলপ কমিব, কিন্তু এইটো হোৱাটো ভাল মানে হোৱা নাই। ৰাইজে অলপ কষ্ট পাইছে, ঠিকে আছে কথাটো। আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।